Hi friends, ৰাতিপুৱা দৌৰিবলৈ আহোঁতে ভিডিঅ'টো বনাই দিলোঁ। বনোৱা আশাত আনিছিলোঁ, ভিডিঅ'টো বনাইছোঁ। আজি ভিডিঅ'টো ভলুকা বাঁহৰ ওপৰত। মোৰ আগৰ ভিডিঅ'কেইটা দেখিছে হ'লে ভলুকা বাঁহৰ ওপৰত কেইটামান ভিডিঅ' বনাই থৈছোঁ। ডিছক্ৰিপশ্যনত লিংকটো দি দিম, চাই ল'ব। এতিয়া কথাটো হ'ল ভলুকা বাঁহ কি? সমগ্ৰ অসমতে যে ভলুকা বাঁহ চলি আছে। ভলুকা বাঁহ অসমৰ জাতীয় সম্পদ হ'ব লাগে। ভলুকা বাঁহ কি? সেই ভলুকা বাঁহৰ বিষয়ে আজি কথা পাতিবলৈ লৈছোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু বাহিৰৰ পৰা কেইটামান চিৰি আছে ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া আমাৰ ফিল্ডৰ পোৱালি এটা আহিছে, সি কিবা ভলুকা বাঁহৰ বিষয়ে চিৰিব বোলে। আহক শুনি লওক। ভলুকা বাঁহ অসমৰ জাতীয় সম্পদ। এয়া শুনিলে ইয়াৰ কথাটো। আৰু এটা ভাইটি আছে, সিও ক'ব বোলে ভলুকা বাঁহৰ বিষয়ে কিবা এটা। হাই ফ্ৰেণ্ডছ, আপোনালোকে জানে ভলুকা বাঁহ এদিনতে এক ৰাতিতে ইমান বিখ্যাত হৈ গ'ল, বিশ্ববিখ্যাত হৈ গ'ল। টিম্পুদাৰ ষ্টাইলটো দিছোঁ তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভলুকা বাঁহ কি সকলোৱে জানে। ভলুকা বাঁহ ব্যৱহাৰ কৰা হয় ঘৰ দুৱাৰ খুঁটা আদি বনাবলৈ। ভলুকা তেন্তে কি কথাটো কি হ'ল? সেইদিনাখনি কথাটো এইটোৱে হ'ল যে কোনোবা এজন মানুহে বঙালী যুৱ ছাত্ৰ সন্থাসকলে যেতিয়া অসম বন্ধৰ প্ৰতিবাদ কৰি আছিল, তেতিয়া ৰাইজৰ ফালৰ পৰা এজন মানুহে গৈ পিনি সকলোকে এফালৰ পৰা মাৰি গ'ল। মানে এফালৰ পৰা ভলুকা বাঁহ এফাললৈ মাৰি গ'ল। সেইটো কোনোবাই ফেচবুকত আপলোড কৰিছিল। কোনে আপলোড কৰিছিল তেখেতৰ নামটো ক'বলৈ মই যোৱা নাই। এয়া মই আহি বাহনীডল পাই গ'লোহি আৰু ভিডিঅ'টোৰ শেষত এইটোৱে আশা কৰোঁ যে অসমত আগলৈ আৰু কোনো ধৰণৰ যাতে সমস্যাৰ সন্মুখীন হ'ব নালাগে অসমৰ ৰাইজসকল, তাৰে আশা কৰিলোঁ। আৰু চৰকাৰলৈ এটাই অনুৰোধ, যাতে অসমলৈ যি বহিৰাগত বাংলাদেশীসকল সীমা পাৰ হৈ আহি আছে, সেইসকলৰ যাতে উচিত ব্যৱস্থা গ্ৰহণ কৰে চৰকাৰে, তাৰে আশা কৰিলোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব, তাৰপৰা কমেণ্ট কৰিব, তাৰপৰা আমাৰ আছাম এণ্টাৰটেইনমেণ্ট চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু সকলোলৈ হেপী দিৱালী।